দুলিয়াজান কেৰম ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজ মনি কেৰম প্ৰতিযোগিতা। মৃণালদ্বীপ খাকলাৰী চেম্পিয়ন। যোৱা 29 আগষ্টৰ পৰা তিনিদিনীয়াকৈ দুলিয়াজান কেৰম ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰাইজ মনি কেৰম প্ৰতিযোগিতাৰ 31 আগষ্টত সফল সামৰণি হয়। দেওবাৰে অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ পৰা অংশগ্ৰহণ কৰা মৃণালদ্বীপ খাকলাৰীয়ে প্ৰতিযোগিতাত চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰাৰ লগতে ৰূপম পাঠক ৰানাৰ্ছ আপ হয়। প্ৰতিযোগিতাত চেম্পিয়নশ্বিপ অৰ্জন কৰা খাকলাৰীক নগদ 15,000 টকা মানপত্ৰ আৰু KB সোণাৰ সুৱৰ্ণী ট্ৰফি প্ৰদান কৰা হয়। সেইদৰে ৰানাৰ্ছ আপ ৰূপম পাঠকক নগদ 10,000 টকা মানপত্ৰ আৰু KB সোণাৰ সুৱৰ্ণী ট্ৰফি প্ৰদান কৰা হয়। নগদ ধনৰ পুৰস্কাৰ আগবঢ়াই প্ৰয়াত অজিত বৰা আৰু তিলক চন্দ্ৰ শইকীয়া সোৱৰ্ণত তেখেতসকলৰ পৰিয়ালবৰ্গই প্ৰদান কৰে। দুলিয়াজান কেৰম ক্লাবৰ সভাপতি হীৰেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ বিকাশৰ মুৰব্বী বিষয়া অনিৰ্বাণ ভৰালী, জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰ, প্ৰতিযোগিতা পৰিচালনা কৰা প্ৰশান্ত নেওগ, মৃদুল তালুকদাৰ, সূৰ্য কুমাৰ ভাগৱতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে দুলিয়াজান কেৰম ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত কেৰম প্ৰতিযোগিতাত লখিমপুৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, নলবাৰী, শিৱসাগৰ, গুৱাহাটী, মংগলদৈ, কলিয়াবৰকে ধৰি 11খন জিলাৰ 96 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ভাল অনুভৱ। মোৰ প্ৰথমবাৰ মই চেম্পিয়ন হৈছোঁ এবাৰ। যি খেলা 2016ৰ পৰা মই খেলি আছিলোঁ, ট্ৰাই কৰি আজি ফাৰ্ষ্ট টাইম মই আছাম প্ৰাইজ মানি কেৰম চেম্পিয়ন হৈছোঁ দুলিয়াজানত। দুলিয়াজান মোৰ কাৰণে লাকি প্লেচ বুলি ক'ব লাগিব, কাৰণ যিহেতু ইয়াত আহি যিমানখিনি ছাপোৰ্ট আৰু মৰম পায়, আমাৰ ৰেফাৰী আছে, প্লেয়াৰ্ছসকল চবেই উৎসাহ দিছিলে, মোক কৈছিলে যে তুমি পাৰিবা এইবাৰ। নিশ্চয় তেখেতলোকৰ আশীৰ্বাদে ইমানখিনি আগুৱাই লৈ আহিলে। তেখেতলোকৰ কাৰণে মই বহুত ধন্যবাদ ভাবিছোঁ। আৰু অল আছাম ফাইনেলিষ্ট হ'লোঁ, বহুত ভাল লাগিলে। অৰ্গেনাইজ ইমান ধুনীয়া হৈছে, আৰু আমি দুইজন একেলগে তিনিচুকীয়া ৰেংক, তো দুইজন একেলগে আমি ফাইনেল পাইছোঁ। তো আমাৰ তিনিচুকীয়াৰ কাৰণে বহুতো গৌৰৱৰ কথা, আমাৰ দুইজনৰ কাৰণেও বহুত ফাৰ্ষ্ট টাইম আমি দুইজন একেলগে সোমাইছোঁ। তো বহুত ফূৰ্তি লাগিছে, বহুত ভাল লাগিছে। দুলিয়াজানক বহুত অশেষ ধন্যবাদ, দুলিয়াজান ক্লাবক অশেষ ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, দুলিয়াজান লাইভ।